নমস্কাৰ এই সময়ত মই সকলো বড়োলেণ্ড বুবলি দৰ্শকসকলক পোনপ্ৰথমে মই স্বাগতম জনালোঁ আজি মই এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিম তেখেতৰ লগত ৰাজনীতিৰ বিষয়ে কথা পাতিম বিটিসি নিৰ্বাচনৰ বিষয়ে তেখেতৰ লগত কথা পাতিম আৰু এই অঞ্চলৰ কিছুমান উন্নয়নৰ বিষয়ে তেখেতৰ লগত কথা পাতিম এই সময়ত মই আছোঁ 33 নং ননাইচাৰ ফাঙৰ মই আছোঁ আৰু ননাইচাৰ ফাঙৰ UPPL প্ৰাৰ্থী কৃষ্ণ বাহাদুৰগিৰি তেখেতৰ লগত কথা পাতিম আৰু পোনপ্ৰথমতে আপোনাক আমাৰ বড়োলেণ্ড বুবলি আৰু ৰাইজৰ হৈ আপোনাক স্বাগতম জনালোঁ নমস্কাৰ এতিয়া বৰ্তমান কোভিড-19ৰ যিখিনি এইটো মানে বিয়পি পৰিছে এই সময়ত আপুনি ৰাইজক কি ক'ব প্ৰথমতে মই বিটিসিবাসী তথা অসমবাসীক মই আন্তৰিক শ্ৰদ্ধা আৰু নমন যাচিছোঁ যিহেতুকে কোভিড-19 কৰোনা ভাইৰাছত বিটিসিৰ লগতে সমগ্ৰ বিশ্বতে এটা মহামাৰী সৃষ্টি হৈছে তো ইয়াত সকলো জনগণই ৰাইজে চৰকাৰে দিয়া নিয়ম নীতি মানি চলিব লাগিব সোশ্যাল ডিষ্টেন্স বজাই ৰাখিব লাগিব নিয়ম নীতি মানি চলিলেহে আমাৰ আমি এই মহামাৰীৰ পৰা বাচি থাকিব পাৰিম তো সকলোলৈ মই অনুৰোধ যেহেতুকে নিয়ম নীতি মানি নিজে সেফটি হওক আৰু ৰাইজকো সেফটি কৰাক বুলি অনুৰোধ জনালোঁ এই সময়ত আপোনাক সুধিবলৈ মই চেষ্টা কৰিম যে আপুনি ৰাজনীতিকলৈ অহা আগত কি কৰিছিল আপুনি মই সদৌ অসম গাঁওৰক্ষী বাহিনী সমন্বয়ৰক্ষী সমিতিৰ BTADৰ সভাপতি হিচাপে মই ৰাইজক সেৱা আগবঢ়াই আহিছিলোঁ বিভিন্ন হাতী মানুহ সংঘাত ৰাইজৰ বিভিন্ন সমস্যালৈ মই মাত মাতি আহিছিলোঁ মোৰ এটাই লক্ষ্য উদ্দেশ্য যে 33 নং ননাইচাৰ ফাং এলেকাত সকলোতকৈ বেছি ইয়াতে হাতী মানুহৰ সংঘাত হয় মেইন সমস্যা আছে হাতী মানুহৰ সংঘাত খোৱা পানীৰ অভাৱ অভিযোগ আৰু ইয়াতে যুগ যুগ ধৰি বসবাস কৰা ৰাইজৰ মাটিৰ প্ৰত্যাপৰ্তনৰ ইয়াতে ডাঙৰ অভাৱ এই অভাৱবিলাক যেনেকৈ কি ধৰণে ৰাইজৰ সুৰক্ষা দিব পাৰিম হাতী মানুহৰ সংঘাতৰ পৰা কি ধৰণে ৰাইজক বচাব পাৰিম আৰু হাতীকো সুৰক্ষা দিব পাৰিম আৰু মানুহকো সুৰক্ষা দিব পাৰিম সেই চিন্তাধাৰা লৈ মই আগবাঢ়ি আহিছোঁ আৰু লগতে খোৱা পানী যোৱা 17 বছৰ কাৰ্যকাল BPFৰ চৰকাৰ আছিল ইয়াতে সকলোৱে জানে তো যোৱাবেলি আমাৰ MCLA সুৰেশ তাঁতী ডাঙৰীয়া 5 বছৰ কাৰ্যকাল শাসন ভাৰত আছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ হাতী মানুহৰ সংঘাত কেনেকৈ সমাধান কৰিব পাৰি এই বিষয়লৈ তেওঁলোকে কোনো দিনে চিন্তা চৰ্চা নকৰিলে আৰু খোৱা পানী ঘৰে ঘৰে ৰাইজে পাব লাগে এতিয়াও এনেকুৱা ঠাই আছে তেওঁলোকে নদী নালাৰ পুখুৰীৰ পানী খাই জীৱিকা চলাই আছে তো মোৰ এক লক্ষ্য উদ্দেশ্য এটাই মানুহে ঘৰে ঘৰে খোৱা পানী সুবিধা পাব লাগিব আৰু হাতী মানুহৰ সংঘাতৰ পৰা মানৱ জাতিও বাচি থাকিব লাগিব আৰু হাতীৰ সুৰক্ষা হ'ব লাগিব বুলি মই আগবাঢ়ি আহিছোঁ আপোনাৰ পলিটিকেল অহা মেইন উদ্দেশ্যটো কি হ'ব আপোনাৰ যে আপুনি জিকি গ'লে কি কাম কৰিব এই অঞ্চলৰ কাৰণে মই পলিটিকেলত অহা কাৰণটো হ'ল মানৱ হিচাপে মই সেৱা কৰিব আহিছোঁ কোনো নেতা হৈ মই নাম ল'ব অহা নাই এটা মানৱ হিচাপে ৰাইজক সেৱা আগবঢ়াই যাম যেনেকৈ ৰাইজৰ মাজত বহুত অভাৱ অভিযোগ আছে তো ইয়াতে খোৱা পানীৰ পৰা লৈ ৰাস্তা ঘাটৰ পৰা লৈ হাতী মানুহ সংঘাত বিভিন্ন কৃষিজীৱীসকলে তেওঁলোকে নিজৰ নিজৰ অধিকাৰ পাব লাগে আৰু যুগ যুগ ধৰি বসবাস কৰা ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী ৰাইজে মাটিৰ প্ৰত্যাপৰ্তন পাব লাগে এইবিলাক সমস্যা এই সমস্যাবিলাকৰ কাৰণে মই ৰাইজে মোক আঁকোৱালি লৈছে এইবাৰ আপুনি আহক আমাৰ কাৰণে আপুনি কাম কৰিব লাগে বুলি ৰাইজে মোক অনুৰোধ কৰোঁতে মই প্ৰাৰ্থিত্ব প্ৰদান কৰিলোঁ বহুত পলিটিকেল পাৰ্টি আছে BPF ৰুলিং পাৰ্টি আছে আৰু আপোনাৰ BJP আছে আৰু কংগ্ৰেছ বিভিন্ন পলিটিকেল পাৰ্টি আছে কিন্তু আপুনি UPPL আহিছে
কিবা বিশেষ আছে নেকি? নহয়, মই UPPLত অহাৰ কাৰণটো হ'ল আমাৰ BTCটো এটা পৰিষদীয় নিৰ্বাচন। তো ইয়াত দেখা পালোঁ কংগ্ৰেছ, BJP, BPF লগতে এবাৰ নতুনকৈ আহিছে দল যোৱা 27 জানুৱাৰীত যে BTR চুক্তি হ'ল। BTR চুক্তিৰ যোগেদি যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি তেওঁৰ চিন্তাধাৰা এটা সুন্দৰ, মানে সকলো জনগণক লৈ তেওঁ মানে উন্নতি কৰিব বিচাৰিছে আৰু সকলো জনগণক তেখেতে আঁকোৱালি লৈছে। আৰু যি মানে BTC চুক্তি বা BSC চুক্তি হওক, মানে যি আগত চুক্তিবিলাক হৈছিল তাতে আমাৰ আদাৰ্ছ মানে জেনেৰেল মানে জনসাধাৰণৰ কাৰণে ইমান সা সুবিধা নাছিল। কিন্তু এইবাৰ BTR চুক্তিত স্পষ্টভাৱে মানে তেখেতে দেখুৱাই দিছে মানে সম অধিকাৰ বুলি, সকলোকে মানে সমানভাৱে লৈ এই চুক্তিখন মানে হৈছে অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত। তেতিয়া মই মানে ৰাইজেও আনন্দিত, ৰাইজেও তেখেতক ভাল পায়, প্ৰমোদ বড়ো ডাঙৰীয়াকো ময়ো মানে অন্তৰেদি তেখেতক ভাল পায়। তেখেতৰ মানে স্পীচ তেওঁলোকৰ ৰাইজৰ লগত মানে এটা আদান প্ৰদান এইটো অতি সুন্দৰ দেখা পায়। মই মানে তেখেতৰ পাৰ্টি UPPL লগত জইন হ'ব। UPPL পাৰ্টি চৰকাৰ গঠন কৰা কিমানমান আশাবাদী আপুনি? নাই, এইটোতো আৰু ইয়াত মানে কোনো ছাছপেক্টৰ কথাই নাই। এইবাৰ পৰিৱৰ্তন হ'ব, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। 17 বছৰ BPF হাগ্ৰাও মহিলা ডাঙৰীয়াই ইয়াতে নেতৃত্ব দিলে, তেখেতে প্ৰশাসন চলালে। কিন্তু এতিয়া মানে সকলোৱে বুজি পাইছে 17 বছৰত বহুত উন্নতি হ'ব লাগিছিল। এতিয়াও আমাৰ এই পাহাৰ অঞ্চলত ৰাস্তা ঘাটৰ অৱস্থা বেয়া, খোৱা পানীৰ মানে কোনো সুবিধা নাই, মানুহে মানে উন্নতি হ'ব লাগিছিল, সেনেধৰণে ৰাইজৰ উন্নতি হোৱা নাই। উন্নতি হৈছে ইয়াতে ইণ্ডিভিজুৱেলি নেতাবিলাকৰ। আৰু মোৰ কথা হ'ল মোৰ উন্নতিৰ কাৰণে মই আগবাঢ়ি অহা নাই, মই ৰাইজৰ উন্নতি লাগে। ৰাইজক লৈ আমি আগবাঢ়ি যাম, ৰাইজে ৰজা। তো ৰাইজৰ আশীৰ্বাদ আছে, তো আমি নিশ্চয় আমাৰ চৰকাৰ ইয়াত গঠন হ'ব। মানে BTCত 40টা সমষ্টিতে মই যোগাযোগ কৰি আছোঁ। তো সকলো সমষ্টিতে ৰাইজে এবাৰ চেঞ্জ বিচাৰিছে। মানে এটা কাপোৰো সদায় পিন্ধি থাকিলে মানুহবিলাকে মানে এলানি লাগে, সেইকাৰণে চেঞ্জ বিচাৰিছে। নতুন চৰকাৰ আহিলে আমাৰ ইয়াত বহুত উন্নত হ'ব, এটা মানে ৰাইজৰ এটা ধাৰণা। আৰু আমিও মানে আমাৰো এটা ধাৰণা, আমি এইবাৰ চৰকাৰ অহাৰ লগে লগে 100% ৰাইজৰ মতামত দিয়া পৰামৰ্শ লৈহে কোন ঠাইত কোন ধৰণৰ সমস্যা ৰাইজৰ পৰা লৈ আমি কাম কৰিম বুলি আমি একদম দৃঢ় বিশ্বাস। কিমানমান আসন পাব UPPL? মোটামুটি আমাৰ মানে 30খন আসন মানে BTCত আমি পোৱাত মানে বিশ্বাস আছে। ৰাইজে মানে 30খন আসন বিজয়ী কৰাব। এইটো আপোনাৰ সমষ্টিত আপুনি কাৰ লগত কণ্টেষ্ট হোৱা বুলি আপুনি অনুভৱ কৰিছে? মোৰ সমষ্টিত ধৰক মাজত নমিনেশ্যন ছাবমিট কৰাৰ পিছত আমি 2-3 দিন সময় পালোঁ ঘূৰা, তাৰপিছততো লকডাউন হৈ গ'ল। তথাপিও ৰাইজৰ লগত টেলিফোনিক যোগাযোগ মানে অত্যন্ত হৈ আছে। আৰু মানে সকলো গাঁৱৰ পৰা, সকলো এৰিয়াৰ পৰা, সকলো মানে শ্ৰেণীৰ মানে সাধাৰণ শ্ৰেণীৰ পৰা লৈ মানে উচ্চ মানে শিক্ষাবিদসকলেও বা মানে সকলো শ্ৰেণীৰ লোকে মোক মানে আঁকোৱালি লৈছে, তেওঁলোকে যোগাযোগ কৰি আছে। এতিয়া এইবাৰ আপোনাক আমি মানে বিজয়ী কৰাই লৈ যাম, আপুনি নিশ্চিত থাকক, আপুনি মানে আগুৱাই গৈ থাকক বুলি মোক আশ্বাস দিছে। কিমানমান আপুনি ভোট পাই আপুনি উইনাৰ? মোটামুটি আমি 15,000 পৰা 17,000 ভোট পাই আমি মানে উইনাৰ হ'ম। আপুনি এতিয়া কৈছে আপুনি এই সমষ্টিত উইনাৰ হ'ব, কি কাৰণ লয় আপোনাক ৰাইজে ভোট দিব? 1 নম্বৰ কথা হ'ল মোক ৰাইজে মানে ভোট দান কৰাৰ কাৰণটো হ'ল 1 নম্বৰ কাৰণ মই নিজেও হাতী মানুহৰ সংঘাতত পীড়িত। সেইকাৰণে এই হাতী মানুহ সংঘাত কমোৱাত মই 100% ৰাইজক সহযোগ কৰিম, চৰকাৰৰ জৰিয়তে এই কাম কৰাম। 2 নম্বৰ কথা হ'ল মাটিৰ পট্টাপট্টন। ৰাইজক মানে মাটিৰ পট্টাপট্টন হ'লে তেওঁলোকে কৃষিজীৱীসকলে বিভিন্ন সা সুবিধা পাবলৈ সক্ষম হ'ব। 3 নম্বৰ হ'ল আমাৰ ইয়াতে যে খোৱা পানীৰ অভাৱ,
17 বছৰত ৰাইজে ঘৰে ঘৰে খোৱা পানী পোৱা নাই এই খোৱা পানী মানে পানীয়ে প্ৰাণ তোমালোকে এইটো আছে যে পানী প্ৰথমত ৰাইজক পানী ঘৰে ঘৰে দিব লাগিব তো এইটো মানে ৰাইজে মানে গিৰি ডাঙৰীয়া অহাৰ লগে লগে আমাৰ এই সুবিধা কৰি দিব বুলি তেওঁলোকে মানে বিশ্বাস এটা লৈছে আৰু 4 নম্বৰ হ'ল শিক্ষিত নিবনুৱা মানে শিক্ষিত নিবনুৱা বহুত আছে ইয়াতে তেওঁলোকক মানে বিটিআৰ চুক্তিৰ যোগেদি ইয়াতে মানে বিভিন্ন বেচৰকাৰী অনুষ্ঠানবিলাক মানে চৰকাৰীকৰণ হ'ব তে শিক্ষিত নিবনুৱাসকলে মানে সংস্থাপনৰ এটা সুবিধা পাব এইটো তেওঁলোকক শিক্ষিতসকলক মানে আমাৰ ডেকা চামক মানে এটা বিশ্বাস লৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু ইয়াতে বিটিআৰ চুক্তিৰ যোগেদি মানে সৰু সৰু এটা উদ্যোগ এটা হ'ব ৰেলৱে ডিপাৰ্টমেণ্টত সেই উদ্যোগত আমাৰ হাজাৰ হাজাৰ মানে শিক্ষিত ল'ৰাবিলাকে বা তেওঁলোকে সা সুবিধা পাব তাৰ কাৰণে মানে সকলো মানে শিক্ষিত মানে চামে আমাক আঁকোৱালি লৈছে আৰু মহিলাসকল যেনেকুৱা ছেল্ফ হেল্প গ্ৰুপ আগত 5,000 10,000 টকা দি আছিল BPFৰ কাৰ্যকালত কিন্তু এইবাৰ বিটিআৰ চুক্তিৰ যোগেদি 75,000 টকা মহিলা আই মাতৃসকলক এটা এককালীন সুবিধা দিয়া হ'ব তাৰ কাৰণে মানে মহিলাসকলে আমাক আঁকোৱালি লৈছে তেওঁলোক বিশ্বাসত লৈছে এটা তাৰপিছত আৰু ইয়াতে মানে বিভিন্ন সমস্যা আছে ৰাস্তা ঘাট হোৱা নাই এই ৰাস্তা ঘাট আমাৰ মানে 100% হ'ব বুলি মানে এটা ৰাইজে বিশ্বাস কৰিছে যে এখেতৰ জৰিয়তে আমাৰ ইয়াতে যিকোনো থাকি যোৱা কামবিলাক পূৰ্ণাংগ হ'ব আৰু আমি কৰাব পাৰিম বুলি এটা ৰাইজৰ মানে আশ্বাস তো এনেকুৱাই বিভিন্ন ৰাইজৰ আৰু ক্ষুদ্ৰ উদ্যোগ যেনেকুৱা বিটিআৰ চুক্তিৰ যোগেদি আমি মানে গাঁৱে গাঁৱে বা মানে VCDC লেভেলত হওক বা গাঁৱে গাঁৱে হওক মানে আমি ক্ষুদ্ৰ উদ্যোগ মহিলাসকলৰ কাৰণে যেনেকৈ মমবতি বনোৱা ধূপ বনোৱা পাপৰ বনোৱা এনেকুৱা কাপোৰ মানে বনোৱা এনেকুৱা মহিলাসকলৰ কাৰণে এটা ক্ষুদ্ৰ উদ্যোগ মানে ব্যৱস্থা কৰা হ'ব তাৰ কাৰণে মানে অতি মানে সুখী মানে আই মাতৃসকল আৰু আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে ষ্টুডেণ্টসকলে স্কলাৰশ্বিপ পাব লাগে মানে তেনেহ'লে ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে এটা মানে আগ্ৰহ এটা থাকিব আৰু মোৰ এটা ধাৰণা হ'ল মানে শিক্ষাৰ ক্ষেত্ৰত আমি বেছি জোৰ দিব লাগিব যাতে আমাৰ আহি থকা প্ৰজন্ম মানে উচ্চ স্থানত যাব পাৰে তো এইটো মানে আমাৰ ষ্টুডেণ্টসকলৰ এটা বিশ্বাস আছে যে মানে গিৰি ডাঙৰীয়াই আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত মানে মনোযোগ দিব বুলি আৰু কৃষি ক্ষেত্ৰত মনোযোগ দিব বুলি আমাৰ এককালীন খেতি হয় ইয়াতে বাৰিষাতে খেতি হয় তাৰপিছত খেতি নহয় আমাৰ আছে মানে খোৱা পানীৰ সমস্যা সমাধান হোৱাৰ লগে লগে আমি মানে পথাৰে পথাৰে মানে ৰাইজক মানে এটা মানে বৰিঙৰ ব্যৱস্থা মানে কৰোৱা এটা ব্যৱস্থা লোৱা হৈছে এই যোগেদি মানে আমি আগবাঢ়িব বিচাৰিছোঁ ইয়াতে কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক লৈ আমি একেলগে মানে উন্নতি কৰিব বিচাৰিছোঁ হয় এতিয়া মই জানিবলৈ চেষ্টা কৰিম আপুনি বৰ্তমান আপুনি যদি উইনাৰ হৈ যায় তেতিয়া এই সমষ্টিৰ কাৰণে ইউথৰ কিবা স্পেচিয়েলি আপোনাৰ পৰা থাকিব নেকি স্পেচিয়েলি বুলি ক'লে ইয়াতে আমাৰ ধৰক মানে আজিলৈকে হাই ছেকেণ্ডেৰী এটা ভাল নাই এনে এই চাক মহামাৰী এটা মেডিকেলৰ সুবিধা নাই যে নুনাই চাৰফাং এলেকাত মানে কোনো মানে এটা মেডিকেল নাই যে তাতে ৰাইজে গৈ মানে চিকিৎসা দিন হ'ব পাৰে আৰু ডাঙৰ কথাটো আমাৰ নুনাই চাৰফাং ঘাগৰাৰ পৰা ইমুৰৰ পৰা হিমুৰে ৰজাগড়লৈ যোৱা ৰাস্তাত বাদলাপাৰা এৰিয়াত মানে আপোনাৰ মানে ব্ৰিজৰ সুবিধা নাই বাৰিষা কালত সেই এলেকাৰ ছাত্ৰ ছাত্ৰীসকলে মানে ওলাই মানে স্কুল কলেজত যাব নোৱাৰে আৰু আমাৰ মানে আদিবাসী ভাইসকলৰ চাহ শ্ৰমিকসকলৰ এটা সমস্যা আছে যে পাৰিশ্ৰমিক মানে যি হিচাপে তেওঁলোকে পাৰিশ্ৰমিক পাব লাগে সেই পাৰিশ্ৰমিক পোৱা নাই আৰু BTC প্ৰশাসনৰ যোগেদি অসম চৰকাৰ ভাৰত চৰকাৰক আমি অনুৰোধ জনাই মানে আমাৰ আদিবাসী ভাইসকলৰ চাহ বাগানত কাম কৰা তেওঁলোকক মানে পাৰিশ্ৰমিক এটা বঢ়োৱাৰ কাৰণে আমি এটা চেষ্টা চলাম আৰু বোনাছৰ ক্ষেত্ৰত তেওঁলোকে পাবলগীয়া প্ৰাপ্য মানে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ যোগেদি আৰু মানে যে চাহ ইণ্ডাষ্ট্ৰী মালিকৰ জৰিয়তে মানে তেওঁলোকে পাবলৈ সক্ষম হ'ব এইটো আমি বিচাৰিছোঁ আৰু ৰাইজে পাবলগীয়া অধিকাৰ ৰাইজৰ নিজৰ পাবলগীয়া অধিকাৰটো ৰাইজে পাব বুলি আমি এটা বিশ্বাস ৰাখিছোঁ আৰু কৰি যাম নুনাই চাৰফাঙত বিশেষ সমস্যা কি আছে
ইয়াতে এটা ডাঙৰ সমস্যা আছে আমাৰ নুনাই চেৰফাঙত ফাৰ্ষ্ট মেজৰিটি হিচাপে আদিবাসী আৰু চাহ বাগান বেছিকৈ আছে ইয়াতে চাহ বাগানত আমাৰ চাহ শ্ৰমিকসকলে যি মানে পাৰিশ্ৰমিক পাব লাগে মজুৰি কিন্তু সেই হিচাপে তেওঁলোকে মজুৰি পোৱা নাই তো আমাৰ যোৱা 17 বছৰ BPFৰ কাৰ্যকালত BTC এছেম্বলিৰ যোগেদি তেওঁলোকে BPF চৰকাৰে এই পাৰিশ্ৰমিক অসম চৰকাৰলৈ মানে লিখি বা আমাৰ অসম চৰকাৰৰ জৰিয়তে বা আমাৰ চাহ মালিকৰ জৰিয়তে তেওঁলোকক মানে পাবলগীয়া পাৰিশ্ৰমিক দিব লাগিছিল কিন্তু তেওঁলোকে তেতিয়া দিব পৰা নাই আৰু কোনো দিনে তেওঁলোকে মাতা আমি মানে নুনাই চেৰফাং নহয় BTCৰ মানে চাহ শ্ৰমিক ভাইসকলে শুনা নাই তো এতিয়া তেওঁলোকে মানে বোনাছ বঢ়াই দিম মানে চাহ শ্ৰমিকসকলৰ মানে পাৰিশ্ৰমিক বঢ়াম বুলি এটা ৰাইজক প্ৰলোভনহে দি আছে কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে আদিবাসী ভাইসকলৰ কাৰণে যে যিসকলে চাহ মানে বাগানত বহুত কম বিনিময় এটা পাই আছে পাৰিশ্ৰমিক তাৰ মানে তেওঁলোকে পাবলগীয়া প্ৰাপ্যৰ কাৰণে আমাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই নিজেই এই বিষয়ত মাতিম যিহেতুকে তেওঁলোকে পাবলগীয়া প্ৰাপ্যটো পাব লাগিব বনছৰ ক্ষেত্ৰত হওক বা পাৰিশ্ৰমিকৰ ক্ষেত্ৰত হওক এইটো মানে স্পষ্ট কথা তাৰ কাৰণে ৰাইজে আমাক মানে এটা মানে আশ্বাস এটা লৈছে বিশ্বাস এটা লৈছে যে মানে আমাক মানে UPPLৰ প্ৰাৰ্থী কৃষ্ণগিৰি ডাঙৰীয়াক আমি ইয়াৰ পৰা মানে বিজয় কৰে পঠোৱাৰ পিছত আমাৰ কাম হ'ব বুলি এটা ৰাইজৰ মাজত বিশ্বাস এটা আছে মাটিৰ পট্টা পটন তেওঁলোকে মানে এই যোৱা 3টা ট্ৰামছত মাটিৰ পট্টা পটন দিয়া হ'ব বুলি ৰাইজৰ মাজত মানে ভাষণত কৈ আছিল এই ভাষণটো ভাষণে মাত্ৰ থাকিল কিন্তু কাৰ্যকৰী হোৱা নাই আৰু এতিয়া মানে তেওঁলোকৰ কাৰ্যকাল শেষ এতিয়া মানে পৰিষদীয় নিৰ্বাচন মানে ডিক্লেয়াৰ হোৱাৰ পিছত এতিয়া তেওঁলোকৰ মুখৰ পৰা কৈ আছে এইবাৰ আমাৰ চৰকাৰ আহিলে মাটি পট্টা পটন দিম ইয়াতৰ BTR চুক্তিত স্পষ্ট প্ৰমোদ বড়ো ডাঙৰীয়া অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত স্পষ্ট আছে যে ইয়াতে বহা মানে জনগণক সকলোকে পট্টা পটন দিয়া হ'ব তো ইয়াত স্পষ্ট আছে তো মানে ৰাইজক তেওঁলোকে প্ৰলোভন দি আছে যিসকলে 17 বছৰত দিব নোৱাৰিলে এতিয়া কি দিব এই কথাটো ৰাইজে বুজি পাইছে ৰাইজে বুজি পোৱাৰ কাৰণে এইবাৰ মানে সকলো জনগণই BTCৰ সকলো জনগণই প্ৰমোদ বড়ো ডাঙৰীয়াক মানে আঁকোৱালি লৈছে আৰু নিশ্চয় বিশ্বাস তেওঁলোকৰ মানে মূল্যৱান ভোট তেওঁলোকে ট্ৰেক্টৰত মানে দান কৰিব দান কৰি মানে BTCত 30টা আসনত তেওঁলোকে জয়যুক্ত কৰাই ইয়াতে UPPL চৰকাৰ গঠন কৰিব ৰাইজে কৰিব হয় এই সময়ত মই লাষ্ট শেষত মই এটা জানিবলৈ চেষ্টা কৰিম যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ তাৰ মাজত কি ডিফাৰেন্স আছে মানে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰ মাজত বহুত ডিফাৰেন্স আছে মানে মানে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তাধাৰাই বেলেগ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তাধাৰা হ'ল মানে আমাৰ ৰাইজৰ BTCৰ উন্নতি ফাৰ্ষ্ট টাইম মানে এগ্ৰিকালচাৰ ক্ষেত্ৰত হওক বা শিক্ষাৰ ক্ষেত্ৰত হওক বা ইণ্ডাষ্ট্ৰী লেভেলত হওক মানে কি ধৰণে আমাৰ BTCখন উন্নয়ন কৰিব পাৰি ৰাইজে কি ধৰণে উন্নত হ'ব পাৰে যিহেতুকে মানে এখন এলেকাৰ 2-1জন ৰাইজক লৈ নহয় সমগ্ৰ ৰাইজক লৈ মানে উন্নতিৰ পথত যোৱা এইটো চিন্তাধাৰা হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু মানে হাগ্ৰামা মহিলাৰী মানে তেওঁ পাৰ্টি লেভেলত মানে আগুৱাই গৈছিল মানে যি মানে উন্নতি হৈছিল পাৰ্টি লেভেলৰ ব্যক্তিৰেহে হৈছিল কিন্তু ৰাইজৰ হোৱা নাছিল আৰু যিমান কাম মানে তেওঁৰ দিনত হৈছিল কামবিলাক মানে পূৰ্ণাংগ হোৱা নাই এতিয়াও মানে হাজাৰ হাজাৰ আধাৰশিলা মানে বনোৱাই আছে কামবিলাক হোৱা নাই আৰু বিশেষ কথা হ'ল মানে ৰাইজৰ মাজত এটা স্বচ্ছতা আৰু সমন্বয় আনিব লাগিব মানে জাতি ধৰ্ম নিৰ্বিশেষে আৰু মই এই স্বচ্ছতা আৰু সমন্বয় বিষয়ে মই মানে আগৰে পৰা মানে ৰাইজক এটা সমন্বয় আনাৰ কাৰণে মই ৰাইজৰ লগত মানে মাতি আহিছিলোঁ আৰু ৰাইজৰ মানে বহু কামত মানে সহায় কৰিছোঁ ৰাইজে জনগণই জানে তো ৰাইজৰ ওপৰত বিশ্বাস মানে সমন্বয় আৰু স্বচ্ছতা থাকিলে ৰাইজৰ উন্নতি
স্পষ্ট ৰাইজে বুজি পাইছে মানে ইজনৰ লগত সিজনৰ এটা বন্ধুত্ব সমন্বয় তাতে আমাৰ মানে যিকোনো কাম কৰোঁতে আমাৰ আলোচনা বিলোচনা মৰ্মে ৰাইজৰ লগত মানে সেই গাঁৱৰ উন্নয়ন কৰিবৰ কাৰণে ৰাইজৰ লগত আমি আলোচনা বিলোচনা কৰিয়ে আমি আগবাঢ়ি যাম এইটো কথা স্পষ্ট মানে ৰাইজে জানে সেইকাৰণে ৰাইজে আমাক আঁকোৱালি লৈছে হয় এই সময়ত মই তেখেতৰ লগত বহুতখিনি কথা আমি জানি ল'লোঁ আৰু আপোনাক আমাৰ বড়োলেণ্ড বুবলি চেনেলৰ সময় দিয়াৰ কাৰণে এই টাইমত আপোনাক